UPPL দলে অকলেই অবসলিউট মেজরিটি লৈ পেলাই আমি উত্তীৰ্ণ হ'ব পাৰিম আৰু আমাৰে চৰকাৰ হ'ব UPPL চৰকাৰ হ'ব প্ৰমোদ বড়ো ডাঙৰীয়া চিফ আকৌ হ'ব এটা কথাটো হয়তো ডাঙৰ মাছে নদী বা পুখুৰীত বিলত ডাঙৰ মাছে সৰু সৰু মাছক খায় আজি বহুতো ডাঙৰ ডাঙৰ মানুহ ডাঙৰ ডাঙৰ দল আহিছে আৰু আমাৰ নিচিনা সৰু সৰু দলবোৰক সৰু সৰু মানুহসকলক খোৱাৰ কথা কৈছে বহুতো আমাৰ বিটিচিত আমি কেয়াৰ কৰিছো ডাঙৰ মাছ আৰু নাই বিটিচি আজি আমি লাজ দিবলৈ বিচৰা নাই মই তেখেতক শ্ৰদ্ধা কৰোঁ কিন্তু এজন MLA যদি 5 বছৰ এছেম্বলি নাযায় এজন MP যদি 5 বছৰ নিজৰ পাৰ্লিমেণ্টত নাযায় আৰু কাউন্সিলত তেখেতে জিকি যোৱা 5 বছৰ এক দিনো তেখেতে কাউন্সিল এছেম্বলিলৈ অহা নাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আৰু তেতিয়াই গম পাই গলো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এতিয়া নহয় 2020 চনতে সাৰেণ্ডাৰ কৰিছে তেখেতে আৰু এছেম্বলিত আৰু কাউন্সিলত আহিবলৈ মন নাই আপুনি ইলেকশ্যন কিয় খেলিছিলে যদি এছেম্বলিতে যাব নোৱাৰে এছেম্বলিত যাই কথা এটা ক'ব নোৱাৰে ভাল বিয়া ৰাইজৰ বিভিন্ন সমস্যা যদি আপুনি কথা পাতিব নোৱাৰে ইলেকশ্যন কিয় খেলে আজি BPF-এ তেনেকুৱা এজন নেতাক লৈ পেলাই তেখেতসকলে আজি ৰাজনীতি কৰিব ওলাইছে যিজন নেতা এছেম্বলিত আহি কথা ক'বলৈ সাহস নাই যিজন নেতা এছেম্বলিত আহি বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কথা ক'বলৈ দায়িত্ব স্বীকাৰ নকৰে যিজন নেতাই নিজৰ সমষ্টি ৰাইজৰ কাৰণেও এছেম্বলিত যায় চৰকাৰত যায় কিবা দুটা কথা ক'বলৈ সাহস নাই ইচ্ছা নাই তেনেকা নেতাৰ লগত ৰাজনীতি নহ'ব নমস্কাৰ বাইদেউসকল নমস্কাৰ দাদা ভাইসকল আজি UPPL দলৰ প্ৰথম ৰাজনৈতিক ৰেলী এইটো জনসমুদ্ৰ হৈছে এক পালৰ পৰা মানুহ এতিয়াও বজাৰৰ পৰা য'ৰ পৰা আমি আৰম্ভ কৰিছিলো মানুহসকলে আহি আছে দেৰি হ'ব গোটেই শেষ হোৱালৈকে গতিকে আমি মিটিংখন আৰম্ভ কৰিছো আজি আমাৰ UPPL দলৰ এই জনসমুদ্ৰ ৰেলীত উপস্থিত হ'ব পৰা পৰম শ্ৰদ্ধাৰ BTCৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াতে উপস্থিত আমাৰ MP ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আমাৰ কেবিনেট মন্ত্ৰী অসমৰ শ্ৰীযুত উৰ্খাউগৰা ব্ৰহ্ম ডাঙৰীয়া আমাৰ MLA ডাঙৰীয়াসকল আমাৰ UPPL দলৰ সাধাৰণ সম্পাদক শ্ৰীযুত ৰাজু নাৰ্জাৰী ডাঙৰীয়া ইয়াতে উপস্থিত আমাৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী মঞ্চত উপবিষ্ট সকলো আমাৰ UPPL দলৰ জ্যেষ্ঠ নেতা আৰু নেত্ৰীসকল মোৰ দাদা ভাইসকল নিৰ্বাচনী বঁটা BTCত যেনেকৈ বৈ আছে আমাৰ BTCত কোনোদিন নুশুনা কোনোদিন নেদেখা বহুতো ৰাজনৈতিক দলবোৰে আজি আহিছে আৰু নিজৰ ৰাজনৈতিক দলৰ ক্ষমতা তেখেতসকলৰ দৃষ্টিভংগীৰ কথা BTC-বাসীক কৈ আছে ৰাজনীতি ৰেলী কৰিছে বেলেগ দলে কিন্তু আজি UPPL দলে অকল ৰাজনীতিৰ নামত ৰাজনীতি ৰেলী কৰা নাই আমি শান্তি সমন্বয় হাৰমনিয়াম BTCৰ কথা কৈছো সমন্বয়ৰ কথা কৈছো আৰু আজি শান্তি ৰেলী কৰা হৈছে আমি দেখাব পৰা হৈছে UPPL দলে যে BTCত সমগ্ৰ জাতি গোষ্ঠীক প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেকৈ আদৰি লৈ লগত লৈ UPPL দলে প্ৰত্যেক জাতি গোষ্ঠীৰ আশা আকাংক্ষা দুখ বেদনা কেনেকৈ দূৰ কৰিবৰ কাৰণে কাম কৰি আছে সেইটো সকলো BTC-বাসীয়ে দেখিছে আৰু ইয়াৰ কাৰণে আজি আদিবাসীৰ পৰা আৰম্ভ কৰি গোৰ্খা মুছলিম ভাইসকল ৰাজবংশী গাৰো ৰাভা অসমীয়া বঙালী BTCৰ যিমান জাতি গোষ্ঠী আছে সকলোৱে UPPL দলক সমৰ্থন কৰিবৰ
কাৰণে আগুৱাই আহিছে। আমাৰ জয় নিশ্চিত এই আগন্তুক নিৰ্বাচনত UPPL দলে অকলেই অবসলিউট মেজৰিটি লৈ পেলাই আমি উত্তীৰ্ণ হ'ব পাৰিম আৰু আমাৰে চৰকাৰ হ'ব, UPPL চৰকাৰ হ'ব, প্ৰমোদ বড়ো ডাঙৰীয়া চিফ আকৌ হ'ব। এটা কথাটো হয়তো ডাঙৰ মাছে নদী বা পুখুৰীত বিলত ডাঙৰ মাছে সৰু সৰু মাছক খায়। আজি বহুতো ডাঙৰ মানুহ ডাঙৰ দল আহিছে আৰু আমাৰ নিচিনা সৰু সৰু দলবোৰক সৰু মানুহসকলক খোৱাৰ কথা কৈছে বহুতো। আমাৰ BTCত আমি খেয়াল কৰিছো ডাঙৰ মাছ আৰু নাই BTCত। ডাঙৰ মাছ বুলি ক'লে কি হ'ব? ৰৌ, কি বুলি কয় এইটো শল মাছ, ৰৌ মাছ, কিবা কিবি মাছবিলাক ডাঙৰ মাছ আমাৰ BTCত। কিন্তু আজি দেখিবলৈ পায় বিলত আৰু কিবা শল মাছ, বেলেগ ডাঙৰ মাছবিলাক শেষ হৈ গৈছে। এটা দুটা থাকিব পাৰে, বানপানী আহিলে এই তেনেকুৱা এটা দুটা ডাঙৰ মাছো আহি যায়। কেতিয়াবা কোনোবা দেখে, কোনোবা ধৰি পায়। আমাৰ BTC নদীত BTCত মানে আমি সৰু মাছে দেখিবলৈ পাওঁ। গতিকে যিমান দিন এই প্ৰক্ৰিয়া ডাঙৰ মাছে সৰু মাছক খোৱাৰ সেই প্ৰক্ৰিয়া চলি থাকিব, আমাৰ BTCৰ সৰু মাছটো শেষ কৰিব নোৱাৰে। আমাৰ বটিয়া মাছ নদীত যাওক, বটিয়া মাছ না মাৱা, না ফিটিকি, না বটিয়া, না থুৰি বেবাयदिखौसो मोनगोन। ইয়াত যিমান জড় সমুদ্ৰ হৈছে ভাবি ল, এইটো সৰু মাছ, আমি সৰু মাছ। আমাৰ ভোট এটা যেনেকৈ যি হেৰি কিবা আছে ইলেকশ্যনত জিকিবৰ কাৰণে ডাঙৰ মাছবিলাকৰো সিমানেই আছে। গতিকে এটা দুটা ডাঙৰ মাছে আমাৰ BTCৰ সৰু মাছক শেষ কৰিব নোৱাৰে। আমি UPPL দলত যিমান সৰু আমাৰ জাতি গোষ্ঠী আছে, চবৰে দাদা ভাই আছে, সকলোকে লৈ পেলাই আমি BTC কৰিম। আৰু গতিকে ডাঙৰ দল আহিলেও, ডাঙৰ ব্যক্তি আহিলেও, ৰাজনীতিৰ নেতা আহিলেও আমাৰ BTC বাকী শেষ কৰিব নোৱাৰে। আমি এক গোট হৈছো, সৰু মাছৰ এক গোট হৈছো আমি, আৰু আমি উত্তীৰ্ণ হৈ যাম। আমাক কোনেও আৰু হাৰাব নোৱাৰে। গতিকে সদৌ শেষত মই আমাৰ সন্মানীয় পৰম শ্ৰদ্ধা প্ৰমোদ বড়ো ডাঙৰীয়া আৰু সকলো UPPL দলৰ নেতা নেত্ৰীসকলক মোৰ আন্তৰিক অভিনন্দন আৰু সমূহ ৰাইজক মোৰ শ্ৰদ্ধা জনাই মোৰ বক্তব্য ইমানতে সামৰিছো। ধন্যবাদ। বহুত ধন্যবাদ মাননীয় খাম্পা বৰগোহাঞি ডাঙৰীয়ালৈ। তেখেতে নিজৰ মূল্যৱান ভাষণ ৰাখিলে। UPPL জিন্দাবাদ। আমি সব ঠিকে আছে তো? ঠিকে আছে? আৰু এবাৰ ডাঙৰকে UPPL জিন্দাবাদ। এতিয়াহে অলপ ভাল লাগিছে। আমাক কি লাগে? আকৌ চৰকাৰ লাগে না নাই? আকৌ চৰকাৰ লাগিব না নাই? উত্তৰ ফালে একেবাৰে চুপচাপ, এইফালে লাগে না নাই চব ক'ব লাগিব। দক্ষিণ ফালে লাগে না নাই? এইফালে লাগে না নাই? চৰকাৰ লাগে না নাই? চৰকাৰ কাৰ চৰকাৰ হ'ব? UPPL চৰকাৰ। কাৰ চৰকাৰ হ'ব? UPPL চৰকাৰ হ'ব। UPPL চৰকাৰ। সকলে কৈছে UPPL চৰকাৰ। ঠিক আছে, কোনো চিন্তা কৰিব নালাগে। আমাৰ মাজত আমাৰ UPPL সকলো নেতাসকল ইয়াৰ উপস্থিত আছে। ইয়াৰ আমাৰ UG ব্ৰহ্ম ডাঙৰীয়া আছে, কেবিনেট মন্ত্ৰী। ইয়াৰ আছে আমাৰ ৰাজু নাৰ্জাৰী ডাঙৰীয়া আছে, প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী আছে, চন্দন ব্ৰহ্ম ডাঙৰীয়া আছে, হিতেশ বসুমতাৰী ডাঙৰীয়া আছে, সন্দীপ বসুমতাৰী ডাঙৰীয়া আছে, লৰেন্স ইছলাৰী MLA ডাঙৰীয়া আছে, নিৰ্মল কুমাৰ ব্ৰহ্ম MLA ডাঙৰীয়া আছে। সকলো আমাৰ নেতা কৰ্মী ইয়াৰ আছে। জিলা পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ, আমাৰ প্ৰাইমাৰী পৰ্যায়ৰ সকলো নেতা কৰ্মী আজি আমি উপস্থিত হৈছো। আজি আমি সংকল্প লৈছো 13 নম্বৰ চিৰা আৰু 15 নম্বৰ কাজলগাঁও। এইবাৰ কাৰ হ'ব? UPPL। কাৰ হ'ব? UPPL। এই মুহূৰ্তত মই ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ কৰিছো। আমাৰ সকলোৰে আগত
আমাৰ BTCৰ মুৰব্বী এজন দক্ষ নেতা যুৱ নেতা সকলো দিগত কাম কৰাৰ যোগ্য আমাৰ মাজত আজি উপস্থিত হৈছে আজি তেখেতক আমি ৰাইজৰ উদ্দেশ্যে ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ কৰিম মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ BTC প্ৰধান তেখেতে নিজৰ বক্তব্য ৰাখিব মই তেখেতক অনুৰোধ কৰিছোঁ সবে ভালে আছে নে বাইদেউসকল বহুত গৰম আছিল না বতৰটো এতিয়া লাহে লাহে ঠাণ্ডা হৈছে আমাৰ সব গছৰ তলে তলে গুচি গৈছে ৰেলীটো আহোঁতে আহোঁতে দেৰি হ'ল আজি আমাৰ প্ৰথম যি সমন্বয় যাত্ৰা কাজলগাঁৱত এই সমন্বয় যাত্ৰাত উপস্থিত আমাৰ 13 চিৰাং আৰু কাজলগাঁও সমষ্টিৰ আজি এই সভাত উপস্থিত হোৱা দাদাসকল বাইদেউসকল ভাইসকল ভনীসকল মই সকলোলৈ শ্ৰদ্ধা জনাইছোঁ আৰু আপোনালোকে দলে বলে আহি আজিৰ এই যাত্ৰাটো সফল কৰাৰ কাৰণে UPPL দলৰ সভাপতি হৈ মই আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আজি আমাৰ মাজত উপস্থিত আছে আমাৰ জ্যেষ্ঠ নেতা কেবিনেট মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া আমাৰ ৰাজ্যসভাৰ MP ৱৰ্কিং প্ৰেচিডেণ্ট ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া ইয়াত উপস্থিত আছে আমাৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন ডেপুটি চিফ খাম্পা বৰগোহাঞি ডাঙৰীয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী ইয়াত উপস্থিত আছে আমাৰ সিডলিৰ MLA আমাৰ নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া কোকৰাঝাৰৰ MLA লৰেন্স ইছলাৰী ডাঙৰীয়া মহিলা শাখাৰ আমাৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী আৰু সকলো কেন্দ্ৰীয় আৰু জিলাৰ নেতা উপস্থিত আছে মই আজি সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ বড়োলেণ্ডত চৰকাৰ 5 বছৰ হ'বলৈ গৈ আছে এই 5 বছৰ বড়োলেণ্ডৰ ইতিহাসত প্ৰায় হাফ সেঞ্চুৰী 50 বছৰৰ পিছত প্ৰথম এনেকা 5 বছৰ য'ত মানুহে হাঁহি মুখে সময় কটাব পাৰিছে নিৰাপদভাৱে নিজৰ ঘৰত থাকিবলৈ পাৰিছে যোৱা 50 বছৰত বিভিন্ন সংগ্ৰাম ঘাট প্ৰতিঘাট হিংসাৰ পৰিৱেশৰ মাজত আমাৰ বড়োলেণ্ডৰ 26টা জনগোষ্ঠী বড়ো ৰাজবংশী মাইনৰিটি বঙালী সূত্ৰধৰ গোৰ্খা আদিবাসী সান্থালী মদাহী হাজং গাৰো ৰাভা যিমান জনগোষ্ঠী আছে সকলো ভাবি আছিলে যে শান্তি কেতিয়া আহিব সকলো প্ৰাৰ্থনা কৰি আছিলে যে বড়োলেণ্ডৰ শান্তি আহিব লাগে শান্তি নাহিলে আমাৰ ল'ৰা ছোৱালী ভালকে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব আমি ভালকে খেতি কৰিব নোৱাৰিম আমাৰ সংস্কৃতি আমি ৰক্ষা কৰিব নোৱাৰিম আমাৰ মানৱ সম্পদ গঢ়াৰ সপোন কেতিয়াও সফল নহব কিন্তু ৰাজনৈতিক নেতৃত্বই ৰাজনৈতিক দলে যদি ভাল সিদ্ধান্ত লয় ভাল উদ্দেশ্য লয় ভাল মিছন আৰু ভিজন লৈ কাম কৰে তেনেহলে আজি এই UPPL যেনেকৈ প্ৰমাণ কৰি দিলে যিকোনো অঞ্চলত যিকোনো ৰাজ্যত যিকোনো দেশত শান্তি প্ৰতিষ্ঠা কৰিব পাৰে কিন্তু ৰাজনৈতিক নেতাসকলৰ আন্তৰিকতা থাকিব লাগিব মৰম থাকিব লাগিব মানুহৰ প্ৰতি দায়বদ্ধতা স্বীকাৰ কৰিব পৰা মানসিকতা থাকিব লাগিব আৰু UPPLৰ নেতা UG ব্ৰহ্ম ডাঙৰীয়া ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আমাৰ সকলো নেতাসকলে সিদ্ধান্ত লৈ 2015 চনত জন্ম দিয়া এই UPPL দলে আজি প্ৰমাণ কৰি দিলে যে 17 বছৰ হাগ্ৰামা মহিলাৰীয়ে যিটো কৰিব নোৱাৰিলে ৰাষ্ট্ৰত কাৰবা দল এই সময়ত আছিলে ৰাজ্যত কোনোবা দল আছিলে যি দলৰ লগতে তেখেতে চৰকাৰ নকৰক কিয় তেখেতে প্ৰমাণ কৰি দিলে যে তেখেতে কোনো এটা সমস্যা সমাধান কৰিব নোৱাৰে শান্তি আনিব নোৱাৰে নিৰাপত্তা আনিব নোৱাৰে তেখেতে মাটি বাৰীৰ সমস্যা সমাধান কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰিব নোৱাৰে যুৱ যুৱতীৰ কথা তেখেতে চিন্তা কৰিব নোৱাৰে আৰু তাতকে ডাঙৰ কথা আজি আমি লাজ দিবলৈ বিচৰা নাই মই তেখেতক শ্ৰদ্ধা কৰোঁ কিন্তু এজন MLA যদি 5 বছৰ এছেম্বলি নাযায়
এজন এমপি যদি 5 বছৰ নিজৰ পাৰ্লিমেণ্টত নাযায় আৰু কাউন্সিলত তেখেতে জিকি যোৱা 5 বছৰ একদিনো তেখেতে কাউন্সিল এছেম্বলিলৈ অহা নাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই। আৰু তেতিয়াই গম পাই গলো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এতিয়া নহয় 2020 চনতে সাৰেণ্ডাৰ কৰিছে, তেখেতে আৰু এছেম্বলিত আৰু কাউন্সিলত আহিবলৈ মন নাই। আপুনি ইলেকশ্যন কিয় খেলিছিলে? ইলেকশ্যন কিয় খেলিছিলে? যদি এছেম্বলিতে যাব নোৱাৰে, এছেম্বলিত যাই কথা এটা ক'ব নোৱাৰে, ভাল বেয়া ৰাইজৰ বিভিন্ন সমস্যা যদি আপুনি কথা পাতিব নোৱাৰে, ইলেকশ্যন কিয় খেলে? আজি বিপিএফে তেনেকুৱা এজন নেতাক লৈ পেলাই তেখেতসকলে আজি ৰাজনীতি কৰিব ওলাইছে, যিজন নেতা এছেম্বলিত আহি কথা ক'বলৈ সাহস নাই, যিজন নেতা এছেম্বলিত আহি বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কথা ক'বলৈ দায়িত্ব স্বীকাৰ নকৰে, যিজন নেতাই নিজৰ সমষ্টিৰ ৰাইজৰ কাৰণেও এছেম্বলিত যায়, চৰকাৰত যায়, কিবা দুটা কথা ক'বলৈ সাহস নাই, ইচ্ছা নাই, তেনেকা নেতাৰ লগত ৰাজনীতি নহ'ব। ৰাজনীতি কৰাটো কোনো পাৱাৰৰ গেম নহয়, পাৱাৰৰ খেলা নহয়, পইচাৰ খেলা নহয়। ৰাজনীতি কৰাটো আজি দেশক সেৱা কৰা, মানৱ জাতিক সেৱা কৰা, মানুহক সেৱা কৰা এটা পন্থা নীতি, সেইটোৱে হ'ল ৰাজনীতি। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত বিকশিত দেশ হ'ব লাগিব, বিশ্বগুৰু হ'ব লাগিব, আত্মনিৰ্ভৰশীল ভাৰত হ'ব লাগিব। মুখ্যমন্ত্ৰীয়ে কৈছে অসমখন আগবাঢ়ি যাব লাগিব। আমি কাউন্সিলত কৈছো UPPL মডেলৰ ৰাজনীতিত বড়োলেণ্ডত স্থায়ী শান্তি আহিব লাগিব, সমন্বয় আহিব লাগিব, নিৰাপত্তা আহিব লাগিব, আৰু প্ৰত্যেকটো জনগোষ্ঠীয়ে আত্মসন্মান লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়িব লাগিব। সেইটোৱে UPPL মডেল অফ পলিটিক্স, বেলেগ পলিটিক্স একো নহয়। আজি আমি আলাৰী চেৰাং দিছো 1800 মন্দিৰ থানচালিবিলাক বনাবৰ কাৰণে 2 লাখ টকা দিছো, কিছুমানৰ 50 লাখ 1 কোটি পৰ্যন্ত দিছো। এই 4-3 বছৰ কাম কৰি পেলাই আমি 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছো। 70,000 পৰিয়াল মাটি কিনা বেচা কৰিছে। আজি ভিজিআৰ অঞ্চলবিলাকতো নিজৰ থাকিবৰ কাৰণে, বাসস্থানৰ কাৰণে আমি মাটি দিবলৈ ওলাইছো। এই কামবিলাক হাগ্ৰামা মহিলাৰীয়ে কৰিব পৰা নাই। উত্তৰ পূৰ্বাঞ্চলত প্ৰথম কাউন্সিল যোনে ভূমিৰ ডকুমেণ্টবিলাক ডিজিটাইজ কৰিছে। আজি মহিলাসকলক আমি মহিলা উচৰাং আঁচনি দিছো, সেল্ফ হেল্প গ্ৰুপবিলাকক 25,000 কৰি টকা দিছো, যুৱতীসকলে চাকৰি পাইছে। আজি আমাৰ ল'ৰা ছোৱালীয়ে IAS IPS হ'বৰ কাৰণে সুযোগ পাইছে। আমাৰ সংস্কৃতি অকল বড়ো নহয়, 26টা জনগোষ্ঠীৰ সংস্কৃতি আগুৱাই নিবলৈ আমি কাম কৰিছো। আজি ফুটবল খেলিছে বড়োলেণ্ডৰ মানুহে, নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ ফুটবল খেলিছে। আমাৰ ল'ৰা ছোৱালী সকলো আজি এনজয় কৰিছে, এণ্টাৰটেইন কৰিছে, আৰু আগলৈ আগবাঢ়ি যোৱাৰ কাৰণে সংকল্প লৈছে। গতিকে আজি বহুত জটিল সন্ধিখনৰ পৰা, এটা গৰম বতাহৰ পৰা বড়োলেণ্ডত আজি শান্তি আহিছে। এই শান্তি চিৰদিনৰ কাৰণে ৰাখিব লাগিব। এই শান্তি আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে। ইয়াত বড়ো অনাবড়ো ৰাজনীতি নাই, সমাজ ভেদাভেদ, ধৰ্ম ভেদাভেদৰ ৰাজনীতিৰ দিন গ'ল। এতিয়া চবকে একেলগে লৈ আগবাঢ়ি যাব লাগিব। মই বড়ো মা, মোৰ বড়ো মাতৃক যিমান মৰম কৰো, একে সমানে মোৰ ৰাজবংশী মাতৃ, মোৰ ইয়াত বসবাস কৰা সূত্ৰধৰসকলৰ মা, বঙালীসকলৰ মা, মাইনৰিটিসকলৰ মা, যিমান জনগোষ্ঠী আছে, অসমীয়া মা, চবে আমাৰ কাৰণে একে। আমি একেলগে আগবাঢ়ি যাব লাগিব। এটা সময়ত বৈষম্যতাৰ ৰাজনীতি চলিছিল, ঠগ প্ৰবঞ্চনাৰ ৰাজনীতি চলিছিল, দাদাগিৰিৰ ৰাজনীতি চলিছিল, মানুহ কিনা বেচাৰ ৰাজনীতি চলিছিল। আজি বড়োলেণ্ডত UPPL চৰকাৰ অহাৰ পিছত সন্মানে চবকে জীয়াই থকাৰ এটা পৰিৱেশ গঢ়া হৈছে। গণতন্ত্ৰটো শক্তিশালী কৰাটো আমাৰ UG ব্ৰহ্ম ডাঙৰীয়াৰ সপোন আছিলে। আজি গণতন্ত্ৰ বড়োলেণ্ডত শক্তিশালী হ'ল। আগত ইলেকশ্যন আহিলে চবে ভয় কৰে, মানুহ মাৰিব নেকি, গুলি ফুটিব নেকি। এতিয়া ইলেকশ্যন আহিলে মানুহে উৎসৱৰ নিচিনা ওলাই আহে, মানুহে ফূৰ্তি কৰে। হয়, গণতন্ত্ৰ দেশত সৰ্বোচ্চ সবচে ডাঙৰ উৎসৱটোৱে হৈছে ইলেকশ্যন। আৰু আজি 2025 চনত 5ম BTC ইলেকশ্যন, BTR ইলেকশ্যন আদৰিবলৈ UPPL দল আৰু BTR বাসী আজি সকলো সাজু হৈছো। আমাক বহুতে সুধিছে কেইটা আসন পাব, কেইটা আসন পাব, কেইটা আসন পাব। মই কৈছো আসনটো বাদ দিয়ক, বড়োলেণ্ডৰ ৰাইজক আমি মৰম দিছো, বড়োলেণ্ডৰ
ৰাইজক আজি UPPL শ্ৰদ্ধা কৰিছে গতিকে ৰাইজে আমাক মৰম দিব আমাৰ এইটো বিশ্বাস আছে ৰাইজে আমাক মৰম দিব আৰু সেই কাৰণে আজিৰ সময়ত আমাৰ UPPL দলে একক সংখ্যা গৰিষ্ঠ লৈ পেলাই আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছো ইয়াত কোনো সন্দেহ নাই কোনে কি পাব কি নাপাব এইটো নাজানো কিন্তু UPPL দলে একক সংখ্যা গৰিষ্ঠ লৈ পেলাই আমি চৰকাৰ বনাবলৈ গৈ আছো আমি ৰাস্তাও বনাইছো প্ৰায় 1600 কিলোমিটাৰ আমি স্কুলো ঠিক কৰিছো 1800 মন্দিৰো বনাইছো 1800 যিখিনি কাম বেছিক কাম কৰিব লাগে এটা অঞ্চল আগুৱাই যাবৰ কাৰণে এই জাতি জনগোষ্ঠী আগুৱাই যাবৰ কাৰণে আমাৰ সমাজখন আগুৱাই যাবৰ কাৰণে যিখিনি লাগে এইখিনি কাম আমি এই 4 বছৰত কৰি পেলাই সম্পূৰ্ণ কৰিলো সেই কাৰণে অহা সময়টো আমাৰ অহা দিনটো আমাৰ কাৰণে হ'ব শান্তিৰ দিন হ'ব সম্প্ৰতিৰ দিন হ'ব নিৰাপত্তাৰ দিন হ'ব সমন্বয়ৰ দিন হ'ব আৰু ইয়াত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকক নিজৰ আত্মা সন্মান লৈ নিজৰ ভাষা সংস্কৃতি লৈ নিজৰ অস্তিত্ব লৈ আৰু দুবেলা দুমুঠি শান্তিৰে ভাত খাই নিজৰ পৰিয়ালৰ লগত এটা সুন্দৰ বিটিয়াৰত আমি সকলো জীয়াই থাকিব পাৰিম সেইকাৰণে বহুতে বহুত কথা ক'ব বহুতে দল আহিব বহুতে ক'ব আমি বড়োলেণ্ড দখল কৰিম BTC দখল কৰিম কোনোবাই বেলেগ বেলেগ কথা ক'ব আজি বড়োলেণ্ডত আমি VCDCৰ পৰা লৈ পেলাই ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক কাম কাজ হৈ আছে প্ৰত্যেকটো কাম আমি চাই আছো যাতে ৰাইজৰ উন্নয়ন হ'ব পাৰে আমাৰ ঘৰ হ'ল আগৰ চৰকাৰৰ সময়ত 59,000 ঘৰ হৈছিলে 17 বছৰত আমাৰ দিনত 3 লাখতকৈ বেছি ঘৰ হৈ গ'ল চবে ৰেচন কাৰ্ড পাইছে অৰুণোদয় পাইছে আজি UPPLৰ MLA আছে দিছপুৰত UPPLৰ MP আছে দিল্লী চবে মিলি পেলাই কাম কৰিছে আৰু বড়োলেণ্ডত থকা UP আমাৰ দাদাসকলক আমাৰ দেউতা ভাইসকলক চবকে সেৱা কৰিবলৈ আমি আগবাঢ়িছো গতিকে বহুত গৰম মই দীঘলীয়া কথা নকওঁ অহা ছেপ্টেম্বৰৰ শেষৰ ফালে ইলেকশ্যন হ'ব আমি কাজলগাঁৱত আমাৰ MCLA জিকা নাছিলে তথাপিতো যিমান ৰাস্তা বনাব লাগে যিমান দলং বনাব লাগে আমাৰ বনোৱা হৈছে 13 চিৰাগত আমাৰ EM আছে আমাৰ TCLCC চেয়াৰমেন আছে যিমানখিনি কাম কৰি আমি চলিছো ৰাস্তা যিমান কৰিব লাগে এই চব কাম আমি চলিছো শান্তিতে আমি বহি থকা নাই নিৰাপত্তা আনাৰ লগতে উন্নয়নৰ কাম এতিয়া যিমান হৈছে স্বাধীনতাৰ 70 বছৰত এইখিনি কথা মানুহে অনুভৱ কৰিব পৰা নাই গতিকে চবকে ধন্যবাদ জনাইছো ইয়াত কোনো ভয় কৰিব নালাগে আগতে 2020 চনত হাগ্ৰামা মহিলাৰীয়ে কৈছিলে যে UPPL চৰকাৰ আহিলে কাকবা খেদিব কাকবা এভেকশ্যন কৰিব কাকবা মাৰিব কাটিব যি কামবিলাক তেখেতে চিন্তা কৰে এই দোষটো আমাকে দিব বিচাৰে এতিয়া আপোনালোকে কওক চবে একেলগে কওক 2020ৰ পৰা 2025 লৈকে কিমান মানুহ বড়োলেণ্ডৰ এভেকশ্যন কৰিলে আপোনালোকে কওক এজনো নাই কিবা মাৰা কাটা হৈছে এটাও নাই বম ফুটিছে এটাও নাই গতিকে এইটোৱে হ'ল পৰিৱৰ্তন আৰু আমি কৈছিলো পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ আমাৰ 5 বছৰত পৰিৱৰ্তন হৈ গ'ল আহি থকা সময়ত শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় ভাল গুণগত শিক্ষা অৰ্থনীতি আগুৱাই যোৱা এইটোৱে আমাৰ মিছন আৰু UPPLে এটা সুন্দৰ বিটিয়াৰ গঢ়াৰ মিছন লৈ আমি আগবাঢ়িছো সেইটোৱে কয় UPPL মডেল অফ পলিটিক্স UPPL মডেল ৰাজনীতি মই এইখিনি কথাই ক'লো আপোনালোকক সকলোকে ধন্যবাদ জনালো এতিয়া চবে মোৰ লগত এবাৰ কওক UPPL জিন্দাবাদ UPPL জিন্দাবাদ UPPL জিন্দাবাদ UG ব্ৰহ্ম জিন্দাবাদ UG ব্ৰহ্ম জিন্দাবাদ রবীন্দ্রনাথ চারি জিন্দাবাদ রবীন্দ্রনাথ চারি জিন্দাবাদ হাম্পা বরগোয়ারি জিন্দাবাদ হাম্পা বরগোয়ারি জিন্দাবাদ চন্দন ব্রহ্ম জিন্দাবাদ চন্দন ব্রহ্ম জিন্দাবাদ UPPL জিন্দাবাদ